ব্লগলৈ স্বাগতম জনাইছোঁ। এই ব্লগটো হ'ল সঁচাকৈ বহুত মানে সুন্দৰ হ'ব। এই ব্লগটো মই আপোনালোকক মানে জনাম মানে আমাৰ যোৰহাটত কিমানটা পূজা মন্দিৰ আছে আৰু কিমান পূজা মন্দিৰ আছে সকলোখিনি দেৱীকে মই এই ফটোত ভালদৰে আপোনালোকৰ ভিডিঅ'ত দেখাম। এতিয়া আমি আছোঁ থানা ৰোডত। থানা ৰোডত মই পূজা মণ্ডপত আছোঁ। থানা ৰোডৰ পূজা মণ্ডপত আপোনালোকক গোটেই পিকচাৰখিনি দেখাম। থানা ৰোডৰ পূজা মন্দিৰ এটা আমি আহিছোঁ, আহি পিনি থানা ৰোডৰ পূজা মণ্ডপ পাইছোঁহি। পোৱাৰ পিছত আপোনালোকক গোটেইখিনি ভিডিঅ'ত দেখাই আছোঁ। ভিডিঅ'টো চাই ৰাখক, ভিডিঅ'টো অকণো স্কিপ নকৰিব। আমাৰ যোৰহাটত কিমান সকলোখিনি পূজা মন্দিৰলৈ মই যাম আৰু ভিডিঅ'টো আপোনালোকক সকলোখিনি দেখাম। থানা ৰোডৰ হৰিসভা মন্দিৰ পাৰ হৈ যিটো দুৰ্গা পূজা মণ্ডপ আছে সেই মণ্ডপ দেখাইছোঁ। এয়া চাওক খুব সুন্দৰ। হেল্ল' গাইছ, এতিয়া আহি আমি পাইছোঁহি যোৰহাট ষ্টেচন। যোৰহাট ষ্টেচনৰ পূজা মণ্ডপ আপোনালোকক দেখাম। যোৰহাট ষ্টেচনৰ পূজা মণ্ডপটো দেখাবলৈ আপোনালোকে কি সুন্দৰকৈ সজাই তুলিছে। আমি যোৰহাট ষ্টেচন পূজা মণ্ডপৰ এতিয়া উপস্থিত। এতিয়া মই ভিডিঅ'ত দেখাবলৈ আপোনালোকক গৈছোঁ। সুন্দৰ ভিডিঅ'টো চাই দেখক, কি সুন্দৰকৈ সজাই তুলিছে আপোনালোকক। সঁচাই মই দেখাবলৈ পাই বহুত সুখী হৈছোঁ। আমাৰ যিটো ৰেলৱে ষ্টেচনৰ যিটো আমাৰ পূজা মণ্ডপ কি সুন্দৰ, চাব কি সুন্দৰকৈ চব, কি দেৱী মা প্ৰতিমা কি সুন্দৰকৈ বনাইছে। বা সুন্দৰ, মন পূৰা মোহিত হৈ গৈছে। বহুত সুন্দৰ প্ৰতিমা বনাইছে আপোনালোকে চব। আপোনালোকে কিন্তু মিছ নকৰিব আমাৰ যোৰহাট ষ্টেচনৰ পূজা মণ্ডপ। এবাৰ হ'লেও আহক, আহি পিনি চাই যাওক কি সুন্দৰকৈ বনাইছে। মই বাহিৰটো দেখালোঁ। হেল্ল' গাইজ, এতিয়া আহি আমি উপস্থিত হৈছোঁ জেপিয়াৰ পূজা মন্দিৰ। জেপিয়াৰ পূজা মন্দিৰটো কি সুন্দৰকৈ বনাই আপোনালোকে নিশ্চয় জানেই। এতিয়া আমি জেপিয়াৰ পূজা মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ, কিন্তু কাম সম্পূৰ্ণ হৈ উঠা নাই। এতিয়া সম্পূৰ্ণ কামত লাগি আছে মানুহ। মই দেখাবলৈ আপোনালোকক এই ভিতৰৰ পৰাই পৰ্দা ফাঁকি দি কিন্তু দেৱী প্ৰতিমাগত দেখাম কেনেদৰে মানে সজাই তুলিছে। এতিয়া প্ৰতিমা লগত দেখাবলৈ গৈ আছোঁ, কিমান সুন্দৰকৈ মানে প্ৰতিমা গৈ আছোঁ। কি সুন্দৰ লাগিছে চব, কি সুন্দৰকৈ প্ৰতিমা বনাইছে। আন্ধাৰ হৈছে বেৰি থৈছে, সেইবাবে দেখাব পৰা নাই। থেংক ইউ। এতিয়া অন্যতা হেল্ল' গাইছ, এতিয়া মই পালোহি ৰূপহীয়ালী পূজা মন্দিৰ। ৰূপহীয়ালী কি সুন্দৰকৈ সজাই তুলিছে চব। বাৰীটো সঁচাই বহুত ধুনীয়া লাগিছে। এতিয়া মই ভিতৰত সোমাই যাম, আপোনালোকক দেখাম দেৱীৰ প্ৰতিমা। ইয়াত দেৱীৰ প্ৰতিমা নিজে মানে প্ৰতিমা মূৰ্তিটো অনা হয় আৰু কাপোৰ নিজেই পিন্ধায়। ইয়াত কি সুন্দৰকৈ মানে কাপোৰ সজাইছে মেলিছে দেখাইছোঁ আপোনালোক। ইয়াত চব এই মানুহ লাগি আছে। ইয়াত মূৰ্তিজনা আনে, কিন্তু মূৰ্তিজনা যি সাজপাৰ পিন্ধোৱা সেই পিন্ধোৱাখিনি মানুহ নিজেই কৰে। কি সুন্দৰ চব। আমি পাই গ'লোঁ ঠাকুৰবাৰী পূজা মণ্ডপ। সঁচাই সকলোখিনি আহে ভাল লাগিবলৈ। ঠাকুৰবাৰী পূজা মণ্ডপলৈ দেখাবলৈ গৈ আছোঁ সুন্দৰকৈ। ভিতৰলৈ সোমাই আহি দেখিছোঁ কি সুন্দৰকৈ সজাইছে। সঁচাই বহুত ধুনীয়া লাগে, ভাল লাগিছে মানে। এতিয়া ভিতৰত আমি এইখিনি ডেক'ৰেশ্যনখিনি সম্পূৰ্ণ হোৱা নাই, ৰাতি চাগে সঁচাই বহুত সুন্দৰ লাগিব। এতিয়া আমি ভিতৰত চাইছোঁ কি সুন্দৰ ফল চিলিং দেখাবলৈ চেষ্টা কৰিম। কি সুন্দৰ লাগিছে চব বাৰু, কি সুন্দৰ লাগিছে সঁচাই। বহুত মোহনীয় মানে এটা বহুত মানে মন্দিৰ চব বহুত মানে ডেক'ৰেশ্যনটো ভাল কৰিছে, ভাল লাগিছে। এতিয়া আমি আপোনালোকক দেখাম এই ভিতৰৰ প্ৰতিমাখিনি মানে ঢাকি থোৱা আছে। তথাপিতো মই আপোনালোকক দেখাই গৈ আছোঁ যে একেবাৰে ফাইনেল হ'লেও আপোনালোকক প্ৰতিমা দেখাম। দেৱী প্ৰতিমা এইবাৰ ভিতৰত দেখাই চাব দেই, কি সুন্দৰ চব। মোৰ পূজাৰ মূৰ্তি মানে মুখখিনি ৰাখি থোৱা আছে, সেইবাবে মই আপোনালোকক যে মুখখিনি দেখাব নোৱাৰিম, চৰি। আৰু আমি যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা যাবলৈ মনকে সজাই তুলিছে, সেইবাবে অকণমান দেৰি থোৱাৰ পিছত এতিয়া আমি চুলিখিনি বেয়া হৈ আছে হেলমেটটো পিন্ধাৰ বাবে। আৰু এতিয়া আমি এতিয়া এইফালৰ পৰা গৈ ছুপাৰ মাৰ্কেটৰ যিটো পূজা মন্দিৰ বনাই তাত পামগৈ। আৰু যাম, আপোনালোকক গোটেইখিনি দেখাম। যোৰহাটত কেনেকুৱা ধৰণৰ পূজা মন্দিৰ কেনেকুৱা বনাইছে সকলোখিনি দেখাম। ভিডিঅ'টো চাই থাকক। সকলোখিনিয়ে ভিডিঅ'বোৰ চাই কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোখিনি নতুন ভিডিঅ' আপোনালোকে, তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ'খিনি আপোনালোকে পাব। আৰু মই ইয়াত অনাগত দিনত এটা ভাল ভিডিঅ' আনিম বুলি ভাবিছোঁ। সেই ভিডিঅ'টো মই এতিয়া ক'ব নোৱাৰি। সেই ভিডিঅ'টোৰ কাৰণে মই চেনেলটো খুলিছিলোঁ। সেই ভিডিঅ'টো মই আপোনালোকক মানে দিম। সঁচাই আপোনালোকে সেই ভিডিঅ'টো মোক লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক সফলতা জনাব। সেইটো সফলতাৰ বাবে আমাৰ কি লাভ হ'ব মানে ভাবিব নোৱাৰা লাভ হ'ব এটা মই সেই ভিডিঅ'টোতে জনাম বাৰু। এতিয়া মই ভিডিঅ'টো সমাপ্তি কৰিছোঁ। আৰু এতিয়া আমি যাম উন্নয়ন ছুপাৰ মাৰ্কেট। লাচিত বজাৰ আমি পালোহি। মানে আপোনালোকৰ আগতে যিটো চক বজাৰ আছে, চক বজাৰ কিনাৰত লাচিত বজাৰ বুলি কয়। সেই লাচিত বজাৰ পূজা সমিতি
আজি দেখাম মই কিমান সুন্দৰকৈ সজা হ'লে এয়া আপোনালোকৰ মূৰ্তি নাই ন কেতিয়া আহিব হয় লাচিত বজাৰৰ মূৰ্তি কাইলৈ আহিব বুলি কৈছে বাৰু মই পেণ্ডেলখিনিকে দেখালোঁ থিয়েটাৰ হল পূজা কমিটিত পূজা মন্দিৰ এইটো মন্দিৰ আমি সোমাইছোঁ এতিয়া সোমাই আহিছোঁ মন্দিৰত যোৰহাট ইয়ালি যোৰহাট থিয়েটাৰ এই যোৰহাট থিয়েটাৰ এইখিনি থিয়েটাৰ হল হয় সকলোখিনি দেখাম বুলি কোৱাৰ কাৰণে আজি মানে ৰখি দিয়া নাই আৰু লাগি আছোঁ আহি পিনি এতিয়া তৰাজান পূজা মন্দিৰ পাইছোঁহি তৰাজান পূজা মন্দিৰটো কেনেদৰে সজাই তুলিছে দেখাইছোঁ মই এইফালে তৰাজান পূজা মন্দিৰ মণ্ডপে নৌ পাৰ্কিঙৰ কাৰণে একদম এনেকৈ দি দিছে পূজা কমিটি ভিতৰলৈ কি সুন্দৰকৈ সজাই তুলিছে আইতা আপুনি ইয়াতে লাগি আছে কামত ন অঁ মই ইয়াত মানে চাকি আজি বহুত বছৰ হ'ল আৰু চাকি দিয়া চাকি দিয়ে থাকে আপুনি ন হয় এইফালে মানে এই মই বছৰ হৈ গ'ল আজি কেইবছৰ হ'ল আইতাগৰাকীক লগ পালোঁ আইতাগৰাকী ২৬ বছৰ হৈ গ'ল চাকি দিয়া আপুনি ২৬ বছৰ চাকি দিয়ে আছে ন চাকি দিয়া হয় হয় দেই কৃষ্ণ আপোনাক সেৱাহে জনাইছোঁ দেই হ'ব হ'ব ঠিক আছে আইতা সেৱা ভাগ লৈ পিনি এতিয়া তৰাজানৰ পৰা ওলাই যাম গান্ধী জয়ন্তী নগৰ সাৱজনীন দুৰ্গা পূজা মন্দিৰ পূজা নগৰীৰ গম্বাৰ পূজা পাতিছে নেকি ইয়াত দেখা নাইকিয়া তথাপিতো আমি এবাৰ সোমাই নাই দেখালোঁ কিন্তু মূৰ্তিখিনি ইয়াত অনা নাইকিয়া আনিব সকলোখিনি ইয়াত দেখাইছোঁ মই আন্ধাৰে হৈ গ'ল সকলোকে মানে আমাৰ যোৰহাটৰ পূজা মণ্ডপ দেখাওঁতে এতিয়া পাই গ'লোহি আমাৰ যিহেতু যোৰহাট মেডিকেলৰ ওচৰত যিটো পূজা মন্দিৰ এইটো মহামৃত্যুঞ্জয় মন্দিৰ এয়া মহামৃত্যুঞ্জয় মন্দিৰ সুন্দৰকৈ মই নেক্সট দিনা আকৌ গৈছোঁ দিনত গম পাই নাই আপোনালোকক ভালদৰে দেখাব নোৱাৰিবৰ বাবে নেক্সট দিনা দিনত গৈ পিনি দেখাইছোঁ চব ভিডিঅ'টো নেক্সট দিনা আকৌ দিনত গৈছোঁ মই এই আমাৰ মেডিকেলৰ ওচৰত যিটো পূজা মণ্ডপ মহামৃত্যুঞ্জয় মন্দিৰ সঁচাকৈ মই দিনত আকৌ গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে আপোনালোকে কিন্তু ভিডিঅ'টো চাই পিনি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব মোক সহায় কৰক ইমান ধুনীয়া সুন্দৰ এটা ভিডিঅ' দিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ চব এই গণেশ বাবা জয় গণেশ বাবা কি এয়া মহাদেৱ হয় মহাদেৱৰ দেৱতা মহাদেৱ এয়া মহাদেৱৰ কি কিমান ধুনীয়া নন্দী দুজনা আছে আপোনাৰ মহাদেৱ এই এতিয়া আমি আহি উপস্থিত হ'লোঁহে আপোনালোকৰ নিচেই কাষতে মই আপোনালোকক জনাইছোঁ বাৰু মেডিকেলৰ দুটা পূজা মণ্ডপ হয় দুটা পূজা মণ্ডপ কিনা পূজা মণ্ডপত ইয়াত ধুনীয়া সুন্দৰ দৃশ্য ইয়াত মানে দেখাইছে অমিত মন্থন যেনেকৈ সাগৰত অমিত মন্থন কৰিছিলে এইফালে দেৱতাসকল আৰু ৰাক্ষসকলৰ মিলি পিনি অমিত মন্থন কৰিছিলে কি সুন্দৰ দৃশ্য চাওকচোন ইয়াৰ পিছত আমি এতিয়া যাম বুলি দেখাই আছোঁ সঁচাই আহি পাই গ'লোহি ক'ত আপোনালোকে জানেনে বাৰু চাই থাকক এতিয়া আমি পাই গ'লোহি লেচুবাৰী আৰু লেচুবাৰী পূজা মণ্ডপ আপোনালোকক দেখাবলৈ গৈ আছোঁ কি সুন্দৰকৈ সজাইছে যেনেকৈ বাহিৰৰ যিটো চিনেমা শ্বুটিঙত হেৰি কৰে যেনেকৈ মানে বাহিৰৰ যিটো ঘৰ বনাই মানে চিনেমা শ্বুটিঙৰ কাৰণে তেনেকুৱা টাইপৰ বনাইছে কি সুন্দৰ লাগিছে মানে কৈছোঁ নহয় মানে বহুত সুন্দৰকৈ বনাইছে ভিতৰতো চব কি ডিজাইনিং দিছে মানে বহুত সুন্দৰ লাগিছে দেৱী মা প্ৰতিমা কিন্তু ঢাকি থৈছে মই আপোনালোকক দেখাম মানে মইতো আৰু সকলোখিনি দেখাই আছোঁ এতিয়া নেদেখালেতো আপোনালোকে বেয়া পাব এই ফল চিলিং কিমান সুন্দৰ কৰিছে মই এতিয়া ইফালৰ পৰা গৈ দেখাম আপোনালোকক দেৱীৰ প্ৰতিমা কি সুন্দৰ বনাইছে মানে কি সুন্দৰ বনাইছে চব একদম অৰিজিনেল যে সঁচাই যেন দেৱী মা একদম সাক্ষাৎ আছে তেনেকুৱা লিখা লাগিছে ন বহুত সুন্দৰ বনাইছে এয়া আমাৰ লেচুবাৰী পূজা মণ্ডপ কি সুন্দৰ বনাইছে মোক ক'বলৈ মানে একদম আপোনালোকক মই সঁচাই মই আপোনালোকক মানে এই ভিডিঅ'টো বনাবলৈ গৈ মানে গোটেই পূজা মণ্ডপৰ পৰা মোৰো কিছু চাই ভাল লাগিল সুন্দৰ মানে ভাল লাগিছে আপোনালোকে চিনি পাইছেনে বাৰু এইটোকে কোন জেগা নাই পোৱা চাগে ন মই কৈ আছোঁ তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক
এতিয়া আমি পাই গ'লোহি আগৰ যি মেক্স মাৰ্ট আছিলে মেক্স মাৰ্টৰ ফ্ৰণ্টত বনাইছে সেই পূজা মণ্ডপ কি মিছাইল চাওক মিছাইলৰ একদম কি সুন্দৰ এটা মানে বিয়া ঘৰৰ নিচিনা লাগিছে ন সঁচাই আপোনালোকে বিয়া ঘৰ বুলি ভাবিব কিন্তু বিয়া ঘৰ নহয় চাই দেখক ভিডিঅ'টো এতিয়া আমি উপস্থিত হৈছোঁ সেই দিগম্বৰ চুকত কি সুন্দৰ পূজা মণ্ডপ পাতিছে চাওক সুন্দৰ সেই ৰাস্তাটো কি সুন্দৰকৈ মানে বনাইছে যিটো মানে দেৱী মাৰ ওচৰলৈ যোৱা কি সুন্দৰ বনাইছে ভিডিঅ' দেখাই দি আছোঁ কি সুন্দৰকৈ বনাইছে মানে ভিতৰত আমি সোমাই আহিছোঁ কি সুন্দৰ লাগিছে মানে আপোনালোকক মই দেৱী মাৰ প্ৰতিমা দেখাব নোৱাৰিম তাক অলৰেডি পুৰা ফেক্সকৈ বন্ধ কৰি থোৱা আছে সেইবাবে মই গেটখনলৈ দিগম্বৰ চুকত এইটো সুন্দৰ বনাইছে আপোনালোকে আহিব আপোনালোকৰ ৰায়বাহাদুৰ লেণ্ডৰ যি আমাৰ দুৰ্গা মাৰ প্ৰতিমা দেখালোঁ ৰায়বাহাদুৰ লেণ্ডটো পাইছোঁ কিমান ভিতৰত ভাবিছোঁ আপোনালোকক ইমান সুন্দৰ এটা ভিডিঅ' মই দিছোঁ আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই বৃহত্তৰ সবাই ভণ্ডাৰ ভিতৰত ইমান ভিতৰত আপোনালোকক দেখাবলৈ মই আহিছোঁ যোৰহাটত এইফালে লিংকু কিমান ভিতৰত চাওক কিমান ভিতৰুৱা এফালে সোমাই আহিছোঁ এইফালে এই পূজা মণ্ডপ আমি সঁচাই বহুত সুন্দৰ ভাল লাগিছে এনেকৈ ভিতৰৰ পৰা যি যোৱাটো প্ৰথম এই পূজা মণ্ডপ দেখিছোঁ এতিয়া বৰপেটা সাৰ্বজনীন পূজা মন্দিৰ এই পূজা মণ্ডপত চিৰস্থায়ীকৈ আছে সেইবাবে আমি ভিতৰত নেদেখাওঁ বাৰু এতিয়া আমি আহি পাইছোঁ সি পুলিচ ৰিজাৰ্ভ ফ'ৰ্চ য'ত আমাৰ এগ্ৰিকালচাৰ সন্মুখতে ওচৰতে আছে ৰিজাৰ্ভ ফ'ৰ্চ এই ৰিজাৰ্ভ ফ'ৰ্চৰ কি সুন্দৰকৈ পাতিছে চাওক এই পূজা মণ্ডপ সকলোখিনি দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো কিন্তু চাই থাকিব